नमस्कार बंधुসকল অফলাইন রেশন বিতরণ করতে যদি কিবা ভুল হয় মানে এজন সাবস্ক্রাইবারে কমেন্ট করেছে যে এখন রেশন কার্ডত দুইজন সদস্য আছে 10 কেজি চাউল পায় কিবা কাৰণত ভুল হৈ 15 কেজি সাবমিট হৈছে সো এইটো কেনেকৈ কারেকশন কৰিব পাৰিব এইটোৱে জানিবলৈ বিচাৰিছে সো বলক এই ভিডিঅ'ত জানিম যে অফলাইন রেশন বিতৰণ কৰোতে যদি কিবা ভুল হয় এইটো আমি কেনেদৰে ঠিক কৰিব পাৰিম লগতে এটা কথা মনত ৰাখিব লাগিব যে ডাটা ফ্ৰিজ কৰাৰ পিছত আমি কারেকশন কৰিব নোৱাৰিম সো আপোনালোকৰ যদি কিবা ভুল হৈ থাকে তেনেহলে ডাটা ফ্ৰিজ কৰাৰ আগতেই ভুলটো ঠিক কৰিব লাগিব এইখন এখন এৱাই কাৰ্ড আৰু এই কাৰ্ডখনত 35 কেজি চাউল এলট হৈছে আৰু বিতৰণ কৰাৰ সময়ত ইয়াত ভুলতে 30 কেজি সাবমিট হৈছে এতিয়া এইটো ঠিক কৰিবলৈ হলে প্ৰথমতে এই এন্ট্ৰিটো ইয়াৰ পৰা ডিলিট কৰিব লাগিব ডিলিট আইকনত ক্লিক কৰি এইটো ওকে কৰি দিব লাগিব আৰু এই এন্ট্ৰিটো ডিলিট হৈ যাব এন্ট্ৰিটো ডিলিট কৰি দিয়াৰ পিছত আকৌ এড অফলাইন ট্ৰানজাকচন ডিটেইল ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত হেই ৰেশন কাৰ্ডখন ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত সকলো ডিটেইলছখিনি সঠিকভাৱে সিলেক্ট কৰি এইখন আকৌ এড কৰিব লাগিব এমাউন্টখিনি সঠিকভাৱে এড কৰি ইয়াত সাবমিট কৰি দিব লাগিব এইখন সো বন্ধুসকল অফলাইন ৰেশন বিতৰণ কৰোতে আপোনালোকৰ যদি কিবা ভুল হৈ যায় তেনেহলে এনেদৰে ঠিক কৰিব লাগিব গতিকে বন্ধুসকল আপোনালোকে ডাটা ফ্ৰিজ কৰাৰ আগতে এন্ট্ৰি বিলাক ভালদৰে চেক কৰি চাব এবাৰ তাৰ পিছত ডাটা ফ্ৰিজ কৰিব ফ্ৰিজ এফপিএছ ডাটা